फाइनली आके मोरमलैंड पहुंच गया नहीं घूरी घूरी चाइছে কেনেকৈ বনাইছে বুলি এইফালে মুটি আছে দেখাব কৈছে দেই ৰাইজ ওপৰলৈ গৈছে হাই হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মানে কি বুলি কয় কালি মোৰমলেণ্ডলৈ গৈছিলোঁ কিন্তু এনেই বেছি ভালকৈ দেখাব নোৱাৰিলোঁ তো আজি এইফালে লগৰখিনিৰ লগত এনেই এপাক গৈ আছোঁ আৰু ব্লগ বনাবলৈ তেনেকৈ বৰষুণ যাকো এৰি দিয়া নাছিলে এনেই এতিয়া এৰি দিছে আৰু তো সেইকাৰণে এনেই লগৰখিনিৰ লগতে এপাক মোৰমলেণ্ডৰ পৰা আহোঁগৈ কেনেকৈ এইটো ঠং জাবৰা এইটো কাক মাতছে আৰু এইকেইটা হেনো মোৰ বডিগাৰ্ড হেনো গোটেইকেইটা কি জানেও জানে বুঝে ঠঙক কৈছ আৰু এইফালে বৰষুণ দিয়াৰ কাৰণে চব পাতবোৰ ইমান ধুনীয়াকৈ পোখাইছে একো লাভ হোৱা নাই বৰষুণ দিয়াৰ কাৰণে অকল এটাই লাভ হৈছে এইবোৰ পাতবোৰ ধুনীয়াকৈ পোখাইছে মোৰ কেমেৰাটো সঁচাকৈ ইমান ভাল নেকি বা ঐ ঠং মোৰ কেমেৰাত ফটো মাৰিলে 5 টকা দিব লাগিব ঠিক আছে বাৰু বি খুৱাই দিবি মই বিয়ে নাখাংতো কথা শুনিছে নাই কথা নোৱাৰো জুকিবলৈ ক'ত পাৰিবি কি বেয়া হৈছে কেনেকে মেটেকাখিনি फाइनली आके मोरमलैंड पहुंच गया नहीं हिंदी नहीं অসমীয়াত वाह पानी बहुत खतरा जाबी की है जपिया दे धुमिया दे जपिया दे गाबलुंग गई दे जा जपिया भी जाना हाँ जाना है पहले जपिया दे जा আৰু মানে কালি পুৰা ইমান ভূত নাছিলে আজি ভূতটো বহুত বেছি হৈ আছে তাৰ যাবলৈ ভয় লাগিছে এনেই এপাক আধালৈকে যাম আপোনালোকে চাই থাকক যদি পৰি যাওঁ তেতিয়াহ'লে ধৰিবহি আপোনালোকে কেনেকৈ ধৰিবহি নধৰিব ঠং ধৰিবি দেই অ'কে মানে কালি আহিছিলোঁ কালি বৰ ভালকৈ দেখাব নোৱাৰিলোঁ কালি বৰষুণ দি আছিলে কাৰণে
তো ঘৰৰ ওচৰতে আৰু সদায় কেতিয়াবা মন গ'লে আহি থাকোঁ। মন গ'লে মানে আজিলৈকে মোৰ এইবছৰ 2 দিন হৈছে, কালি এদিন আজি এদিন 2 দিন হৈছে। বৰষুণ পূৰা দি দিয়াৰ কাৰণে পানীটো বেছি অভাৰ হৈ গ'ল। মাছমৰীয়া মাছ মাৰি আছে আৰু আগতে জানে নাই মই অকল এইডোখৰতে বহি থাকোঁহি, ইয়াতে বহি থাকোঁহি। ইয়াৰ পৰা গধূলি টাইমত আহোঁ, ইয়াৰ পৰা চাই থাকোঁহি পানী ধুনীয়াকৈ পৰি আহে। তেতিয়া ইয়াত ভাঙা আছিলে, সেইখিনি ভাঙি থকা আছিলে। তো এইডোখৰে মোৰ জেগা আছিলে আৰু এইডোখৰতে মই থাকোঁহি প্ৰায়ভাগ। আৰু সেইখন দলং থকা আগতে আছিলে তো আপোনাৰ এইখন এনেকৈ দলংখন আছিলে তাৰলৈকে। এইখনৰ আগত এখন দলং আছিলে, এইখন ভাঙি যোৱাৰ পিছতহে আকৌ এইখন বনাইছেহি। এইখন মই জন্ম নাই হোৱা হৈছিলোঁ তেতিয়াই ভাঙা। তাৰপিছত এইখন 2003 চনত নে 7 চনত, এইখন 2007 চনত বনাইছিলে নেকি, হ'ব পাৰে, মই ভালকৈ নাজানো। উৎপাত কৰি আছে, লগৰখিনিয়ে চিঞৰি আছে, ভিডিঅ' এটা বনোৱা শান্তি নিদিয়ে। যেতিয়া এইখন দলং ভাঙি আছিলে ন, তেতিয়া এইখন দলঙত মানুহ এনেকৈ আহিছিলে। এই ওপৰত আপোনালোকে ফটোখন দেখিছে চাগে, এনেকুৱা মানুহ হৈছিলে ইয়াত দলংখন চাবলৈ। মানে ভাবিছিলে যে ওপৰৰ পৰা ক'ৰবাৰ পাহাৰৰ পৰা পানী পৰি আছে নেকি, পানী পৰি থাকে বুলি ভাবিহে মানুহজন আহিছিলে। কিন্তু আহি কেনে প্ৰায়ভাগ মানুহৰ ৰিয়েকশ্যন ইয়াত আহি কেনে এইখনহে বুলি কয়হি। তো সেইটো ভাবি কিবা এটা আহে, ইয়াত দেখে কিবা এটা। আৰু এতিয়া চবেই ইয়াত ফটো মাৰি ল'ম মানে ইয়াত অকণ ভালকৈ নে মোৰ মোবাইলটো আছে নেকি ভাল বুলিবলৈ এনেই কৈছোঁ। ইয়াত নকিয়া মোবাইল। এতিয়া চবকে ফটো মাৰি লওঁ, তাৰপিছত ভিডিঅ'টো চাই থাকক পূৰা। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্লিজ প্লে কৰি দিব। অলপ বেলেগ এটা পোষ্ট দেখো। অলপ বেলেগ এটা পোষ্ট দে। দে তো এতিয়া ফটো চবে মাৰি ল'লোঁ। ফটো মাৰিলে ন, কেমেৰাটো বেগত ভৰাই লওঁ। নহয়, এনেই মিছা কথা নহয়, মোবাইলতে মাৰিছোঁ বাৰু। তো এইখন এনেকুৱা লাজ কৰা ভিডিঅ' কৰাৰ লগে লগে ক'ত পলালে চব বাৰু। জীৱনত উন্নতি নাই, লাজ কৰিলে তহঁতৰ জীৱনত উন্নতি নাই। ইয়াতে এনেকৈ আড্ডা মাৰি থাকোঁহি আৰু। কিন্তু এবছৰ এতিয়ালৈকে 2 দিন হৈছে অহা, যোৱা বছৰ ইয়াতেই অকল আছিলোহি। এটা দেখিছানে, একদম চিকিউৰিটি চাৰ্ট নেইবা এইফালে হুইচেল ভৰাই একদম চিকিউৰিটি চাৰ্ট। আৰু ইয়াত এতিয়া হৈ গ'ল মানে ফটো চবে মাৰি ল'লে আৰু এতিয়া এনেই অলপ ইয়াত ধেমালি হৈ গ'ল। তো ঘৰলৈ যাওঁগৈ। গা ধুব নাই দেই লেতেৰা পানীখিনিত। আৰু এইফালে জাকৈ মাৰিবলৈ ওলাই আহিছে। মাছ পুৰা মাছ মাৰিবগৈ। কি মাছ? চেঙেলী মাছ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শিঙাই নাথাকিবি, আকৌ কৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো টুংকৈ মাৰি দিব। কি হ'ল? বাই বাই। তো আজিলৈ ভিডিঅ'টো ইমানতে কৰোঁ। গুড বাই। তো গুড বাই নহয়, কাইলৈ আকৌ আহিম নাই। তো বাই বাই।